গাইস আৰু আছে মাত্ৰ 200 মিটাৰ আমি গৈ আছো এতিয়া ওপৰত আপোনালোকে চাই থাকক Hello guys, welcome back to my channel. So guys, আজি আমি গৈ আছো নাককাটি পাহাৰত যাম সো আপোনালোকে এই ভিডিওটো পুৰা চাই থাকক আৰু কেনেকৈ পাহাৰত গৈ উঠিম মানে বঙাইগাঁও ডিস্ট্ৰিক্টত হয় কেনেকৈ উঠো সব সকলো দেখাম সো আপোনালোকে চাই থাকক A few moments later. আহি পালো কলিয়াগাঁও আৰু যাবলৈ আছে প্ৰায় 30 কিলোমিটাৰ মান আছে সো আপোনালোকে চাই থাকক So guys, আহি পালো বঙাইগাঁও টাউন আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ 37 মিনিট লাগিব দেখাইছে সো এটো বঙাইগাঁও টাউন হয় আৰু ইয়াৰ পৰা 37 কিলোমিটাৰ মান দেখাইছে সো আপোনালোকে চাই থাকক So guys, আহি পালো বঙাইগাঁও ফ্লাইওভাৰ আৰু ইয়াৰ এটা ড্ৰোন শট চাওক আপোনালোকে কেনেকুৱা লাগে কিমান ধুনীয়া লাগিছে চাইছেনে পুৰা তলেৰে গাড়ী গৈ আছে কিমান ধুনীয়া বঙাইগাঁও So guys, সালে ড্রোন শট এতিয়া আৰু আমাৰ 12 কিলোমিটাৰ যাবলৈ আছে ব্লক যাও ওয়াও গাইস ৰাস্তাবিলাক চাওক না কিমান ধুনীয়া ৰাস্তা একদম চিকচিকা একদম কিমান ধুনীয়া লাগিছে চাওক পাহাৰৰ নিচেৰে ৰাস্তাবিলাক কিমান ধুনীয়া যে লাগিছে না মোৰ গাইস ট্ৰেইন আহি আছে সেই কাৰণে এইটো নমাই দিছে এই চাওক ট্ৰেইন আহি আছে আৰু ট্ৰেইন যোৱাৰ পিছত আমি যাম A few moments later. So guys, আহি পালো কিমান দূৰ চাওক আৰু ইয়াৰ পৰা প্ৰায় মানে 7 মিনিট সময় লাগিব 2.6 কিলোমিটাৰ আছে সো ইয়াৰ পৰা বেছি দূৰ নহয় চাই থাকক কিমান ধুনীয়া একদম পুৰা ধুনীয়া গাইস মই ভিডিঅ'ত চাইছো মই যোৱা নাই এতিয়ালৈকে এবাৰ প্ৰথম গৈ আছো চাওক আপোনালোকে আৰু বহুতো মানে দূৰৰ পৰা মানুহ আহিছে চাওক এইবিলাক দূৰৰ পৰা আহিছে আৰু বহুতো দূৰৰ পৰা মানুহ আহে চাবলৈ কিমান ধুনীয়া একদম পাহাৰৰ যিটো ওপৰৰ যিটো মানে হিল যিটো আছে ডাঙৰ পাথৰ একদম পুৰা ধুনীয়া ই কিমান ধুলা গাইস চাওক একেবাৰে মোৰ একদম কাপোৰবিলাক একেবাৰে হেক ধুলাৰে গাইস মই তো আচৰিত দলংটো চাই কিমান দিন পিছত যে কাঠৰ দলং চালো বহুত দিন পিছত একদম বহুত দিন ধৰি চোৱাই নাই আমাৰ এইফালে আছিল কিন্তু এতিয়া নাই বহুত দিন পিছত চালো ওয়াও গাইস চাইছেনে গেট নাককাটি হিল বুলি লিখা আছে কিমান আৰু ইয়াতে ৰখাই দিছে মানে পাৰ্কিংত টকা লাগে নেকি এটোৱে সো চাইছেনে একদম কিমান মানে ইয়াত বাইক থলো আমি পাৰ্কিংত 30 টকাৰ মান লৈছে আৰু হেলমেট আছে দুটা এইবিলাক কৈ মানে লিখি লয় থৈছো আৰু এতিয়া আমি যাম এতিয়া আৰু ওপৰত যাম এতিয়া পাহাৰৰ ওপৰত যাম চাই থাকক গাইস এতিয়া আমি পাহাৰত উঠি আছো চাওক হাতত আছে ডিএসএলআর আৰু এইফালে আছে পাহাৰ আমি উঠি আছো আৰু গাইস পুৰা দূৰৰ পৰা মানুহ আহে চাবলৈ এইবিলাক বহুত দূৰৰ পৰা আহিছে তেওঁলোকে কি কিবা নাম কল গুৱাহাটীৰ ফালৰ পৰা আহিছে বহুত দূৰৰ পৰা আহে এই পাহাৰত মানে পাহাৰটো পুৰা ফেমাস হয় মই প্ৰথমতে কৈছিলো না আৰু গাইস উঠোতে একেবাৰে অৱস্থা হেক হৈ আছে মানে বহুত কষ্ট হৈ আছে বহুত ওপৰত না একেবাৰে মানে একদম সো গাইস উঠি একেবাৰে অৱস্থা হেক কি এনেকুৱা যে লাগি আছে মোৰ ভৰিত একেবাৰে বহুত বিষাই আছে আমি ইয়াত অলপ জিৰানি ললো মানে বহুত জিৰাই আছো ইয়াত অলপ So guys, finally ওপৰত হানাই দিয়ক আহি পালো মিডল মানে এইটো মাঝভাগ হয় পাহাৰৰ ইয়াত দোকান আছে আৰু ইয়াত ডাঙৰ হিল আছে চাওক কিমান ডাঙৰ হিল আমি অলপ ফটো উঠিলো আৰু এইফালে দোকান আছে মানে ইয়াত ডবল দাম হয় মানে নিচত যদি 10 টকা হয় ইয়াত 20 টকা এনেকুৱা দাম আৰু ওপৰৰ পৰা তলৰ মানে যিটো গাইস চাইছে চাৰিওফালে কিমান মানুহ মানে বহুত মানুহ আছে বহুত মানুহ আহিছে আমাৰ লগত আছে কেইজনমান আৰু বহুতো এনে মানুহ আহে দূৰৰ পৰা মানুহ আহে প্ৰায় গুৱাহাটী ওই সাইডৰ পৰা মানুহ আহে গুৱাহাটী ওইফালৰ পৰা আহে তো চাইছে একদম পুৰা আমি ইয়াতে উঠি আছো ডাঙৰ হিল আছে চাইছে সাইডত এই যে এটা আছে হিল সব আপোনালোকে চাই থাকক আৰু আমি কেতিয়া ওপৰত মানে ওপৰৰ যিটো
হিলটো আছে ডাঙৰ হিল এইটো পুৰা ফেমাছ হয় মই হিলটো কেনেকুৱা আপোনালোকক দেখাম মাত্ৰ আপোনালোকে ভিডিঅ'টো চাই থাকক চ' গাইজ চাইছে কিমান ভয়ংকৰ ৰাস্তা একেবাৰে কিমান দ চাওকচোন মোৰ পিছফালে চাওক কিমান দ বহুত মানে কষ্ট হৈ আছে উঠোতে একদম কিমান দ গাইজ চাইছে ৰাস্তাবিলাক কিমান থিয় ডাইৰেক্ট কেনেকুৱাকৈ উঠিব লাগিব চাওক কিমান ভয়ংকৰ হয় বুজিব পাৰিছে গাইজ আৰু আছে মাত্ৰ 200 মিটাৰ আমি গৈ আছোঁ এতিয়া ওপৰত আপোনালোকে চাই থাকক একদম ভাগৰ লাগি গৈছে বহুত কষ্ট হৈছে কিন্তু উঠোতে কিন্তু আমি যামে আজি মানে প্ৰথম আহিছোঁ সেইকাৰণে যামে আৰু প্ৰথম আহি ফেইল হ'লে আৰু দ্বিতীয়বাৰ আহি নাপাম না সেইকাৰণে যাব লাগিব তো কিমান দূৰ চাওকচোন মোৰ গাইজ ফাইনেলি টপত আহি পৰিছোঁ আপোনালোকে চাওক সন্মুখত বহুত মানুহ আছে একদম তোমাৰ কি ইউটিউব চেনেল আছে নেকি হয় আছে পুৰা মেঘ মেঘ একদম ভয় নালাগে এইফালে চাই যে ভাল চ' গাইজ একদম এইটোৱে হিল মানে মই হিলৰ ওপৰত আছোঁ আৰু চাইছে এনেকুৱা তলত পিকনিক খাই আছে মানুহে চ' চাইছে ওপৰৰ পৰা কেনেকুৱা লাগে মই এটা ড্ৰোন শ্বট দি দিওঁ আপোনালোকে চাওক মানে এইটো ঠাইৰে ড্ৰোন শ্বট হয় মোৰ গাইজ চাওক হিলটো কিমান ভয়ংকৰ একদম পূৰা ইয়াৰ পৰা কোনোবাই পৰি গ'লে একদম ই মৰিব একদম গেৰাণ্টি মৰিবই A few moments later. আমি ইয়াত বহুত চালোঁ মানে একেবাৰে ফটো চটোত আহে কেতিয়া আমি নামিম আৰু বেলেগ ঠাইত যাম মানে বেলেগ ঠাইত ফটো উঠিম চলা চ' গাইজ পাহাৰৰ ওপৰত মানে ইয়াত ডাবল দাম হয় কিবা খাই আছোঁ চাওক বহুত ভোক লাগিছে সেইকাৰণে চাওক একদম এইটো পাহাৰৰ মিডল হয় যিটো পাহাৰ চ' গাইজ আজিৰ ভিডিঅ'টো ইমানলৈকে আৰু আমি সেই তাত গৈছিলোঁ চ' আজিলৈ বাই বাই